এয়া কি বনাবলৈ লৈ আছোঁ আপোনালোকে ধৰিব পাৰিছেনে? যদি নাই পৰা চাই থাকক। হাই বন্ধু বান্ধৱীসকল, কি খবৰ? মই কংকনাই মোৰ ইউটিউব চেনেল কংকনা চিম্পল লাইফলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আৰু মই বহুদিন হ'ল একো ৰেচিপি দিয়া নাই, মানে কি ভিডিঅ' দিব পৰা নাই, কাৰণ স্কুল ষ্টাৰ্ট হৈ গৈছে। ল'ৰা অনা নিয়া এইটো কৰি থাকোঁতেই সময়বোৰ পাৰ হৈ যায়। আৰু এতিয়া মানে ভাবিছোঁ আপোনালোক এটা ভিডিঅ' বনাই দেখাওঁ। মই আজি ঘৰতে কেনেকৈ পনীৰ বনাইছোঁ, মানে কি ঘৰতে কেনেকৈ পনীৰ বনাইছোঁ এইটোতো দেখাইছোঁ আপোনালোক আগৰ ভিডিঅ'ত। আপোনালোকে চোৱা নাই যদি চাই ল'ব। আজি মানে মই সেই পনীৰেৰে ঘৰতে বনাম পনীৰটো, আৰু পনীৰৰ সৈতে মই ৰেষ্টুৰেণ্ট ষ্টাইলত কিবা এটা গ্ৰেভি বনাম বুলি ভাবিছোঁ, আলু নিদিয়াকৈ অলপ বেলেগকৈ, আৰু আপোনালোকৰ ওচৰত দেখাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই, আৰু যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাব। ঠিক আছে তেন্তে চাই থাকক। আৰু এতিয়া মই আধা লিটাৰ গাখীৰ এনেকৈ গৰম কৰি আছোঁ, আৰু ইয়াতে দিবৰ কাৰণে নেমু এনেকৈ দুটা কাটি লৈছোঁ, আৰু নেমুকেইটা মই এনেকৈ চেপি ল'ম। আপোনালোকে নেমু নাথাকিলে ভিনেগাৰো দিব পাৰে, ভিনেগাৰ দিলেও ভাল হয়। মই নেমু আছিলে বাবে নেমুকে দিম। আৰু এতিয়া গাখীৰখিনি উতল আহিব নিদিওঁ, আৰু এইখিনি নেমু ৰসো উলিয়াই ল'লোঁ। উতল আহিব নিদিওঁ, অলপ ফুটফুটকৈ গৰম হওঁতেই গেছটো অফ কৰি দিম। আৰু এতিয়া নেমু ৰসখিনি মই এখন চেকনিৰ সৈতে গাখীৰখিনিত এনেকৈ ঢালি দিছোঁ, আৰু নেমু দিয়াৰ লগতে গাখীৰখিনি ফাটিবলৈ লৈছে। এইখিনি লাহে লাহে এনেকৈ লৰাই থাকিলেই মানে কি গাখীৰখিনি পনীৰৰ চানাটো হৈ যাব। এয়া হৈ গৈছে। আৰু এতিয়া মই এখন শুকান কটন কাপোৰত এইখিনি চেকি ল'ম আৰু পনীৰ বনাই ল'ম। মানে আগতে দেখাইছোঁ, আপোনালোকে চাই ল'ব আগৰ ভিডিঅ'ত। এইখিনি মই এতিয়া বনাই লওঁ, চাই থাকক। আৰু এইখিনি 20 মিনিট সময়ৰ পাছতে মই উলিয়াই ল'লোঁ, আৰু এইখিনি বনাব পৰা হৈ গৈছে। এইখিনি এতিয়া মই মানে কাপোৰ দুখৰ পৰা আঁতৰাই ল'ম। আৰু এতিয়া মই এখন কটাৰীৰ সৈতে টুকুৰা টুকুৰিকৈ কাটি লওঁ। এইখিনি কটা হৈ গৈছে, আপোনালোকৰ জোখ অনুসৰি এনেকৈ কাটি ল'লেই হ'ল। আৰু এতিয়া মই বনাম পনীৰৰ ৰেচিপিটো, চাই থাকক। এতিয়া মই ইয়াৰ কাৰণে লৈছোঁ দুটা বিলাহী, দুটা পিঁয়াজ, কেইটামান কাজু খিচমিচ, আৰু আদা ৰহুন কেইটুকুৰামান। এতিয়া কেৰাহীখনত তেল গৰম হ'বলৈ দিলোঁ, আৰু ইয়াতে দিছোঁ মই পিঁয়াজ। এইখিনি অলপ সময় ভাজি থাকিম, মানে বেছি ৰঙা হ'বলৈ নিদিওঁ। আৰু এতিয়া মই ইয়াতে দিম, অলপ সময় লৰোৱাৰ পাছত ইয়াতে দিম মই বিলাহী। বিলাহীখিনি দিয়াৰ পাছতো অলপ সময় লৰাই থাকিম। এতিয়া ইয়াতে মই দিম মানে কি আদা ৰহুনখিনি, আৰু এতিয়া দিম কাজু খিচমিচখিনি। এইখিনি দি এতিয়া ভালকৈ লৰাই থাকিম। আৰু এতিয়া দিম সোৱাদ অনুসৰি নিমখ, অকণমান হালধি গুড়িও দিম ইয়াতে। আৰু হালধিখিনি দি দিলোঁ ইয়াতে সোৱাদ মানে জোখ অনুসৰি। দিয়াৰ পাছত এইখিনি ভালকৈ লৰাই দিলোঁ। আৰু এতিয়া এইখিনি মই অলপ সময় ঠাণ্ডা হ'বলৈ দিম। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু এইখিনি ঠাণ্ডা হৈ গ'ল, আৰু এতিয়া মই এইখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত সুমুৱাই ল'ম। আৰু এতিয়া এইখিনি মই মিহিকৈ পিচি ল'ম। এইখিনি মিহিকৈ পিচি লোৱা হৈ গ'ল। আৰু এতিয়া মই বিলাহী পিঁয়াজ ভজা কেৰাহীখনতে অকণমান তেল দিছোঁ, কাৰণ আগতে তেল দিয়া হৈ আছিলে। অলপ কমকৈ দিলেই হ'ব। আৰু ইয়াৰ বাবে লৈছোঁ মই কেইটামান গৰম মছলা, মানে জালুক,
লং ইলাইচি এনেকৈ কেইটুকুৰামান লৈ লৈছোঁ, দুখিলা তেজপাত লৈছোঁ আৰু কেঁচা জলকীয়া দুটা দি এনেকৈ ভাজি লৈছোঁ। পিঁয়াজ নিদিওঁ, আগতে দিয়ে থৈছোঁ মই। আৰু এইখিনি মই অলপ সময় ভাজি লোৱাৰ পাছতে ইয়াতে পিচি লোৱা পেষ্টটো দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভালকৈ লৰাই দিম। এতিয়া বাকীখিনিও মই ইয়াতে দি অলপ সময় ভাজি থাকিম। আৰু এতিয়া মই ইয়াতে দিম মছলা। ইয়াতে দিছোঁ অকণমান জিৰা গুড়া, অকণমান দিম জলকীয়া গুড়া, আপোনালোকে যি যি মছলা খাই ভাল পায় দি দিলেই হ'ল ইয়াতে। আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই দিলোঁ। আৰু এইখিনি ভাজা হৈ গৈছে আৰু মই এতিয়া ইয়াতে অকণমান পানী দিম। পানী দি এইখিনি ভালকৈ লৰাই ল'লোঁ আৰু এতিয়া উতল আহিবলৈ দিম। এইখিনি উতলিব লৈছে আৰু মই এতিয়া ইয়াতে পনীৰখিনি মানে কাটি লোৱা পনীৰখিনি দি দিছোঁ। বেছি সময় নালাগেই এনেকৈ বনাবলৈ হ'লে, কম সময়তে হৈ যায়। আৰু যদিহে আপোনাৰ ঘৰত কেতিয়াবা মাছ মাংস নাথাকে তেন্তে আলহী আহিলে এনেকৈ মানে তৎক্ষণাত বনাই খাব পাৰে। এয়া পনীৰখিনি দি দিলোঁ আৰু এতিয়া মই ঢাকোনখন মাৰি দিম, অলপ সময় উতলিবলৈ দিম। আৰু এতিয়া আমাৰ পনীৰ হৈ গৈছে, দেখিবলৈ পাইছে বহুত ভাল হৈছে, মানে কি খাবলৈও ভাল হৈছিলে। আপোনালোকে ঘৰত বনাই চাব পাৰে এনেকৈ। মই কৈছোঁৱে যদি কেতিয়াবা ঘপকৈ আলহী আহি যায় আৰু ঘৰত মাছ মাংস নাথাকে আৰু যদি ওচৰত দোকানো নাথাকে তেন্তে আপোনাৰ ঘৰত গাখীৰ থাকিলে এনেকৈ বনাই খুৱাব পাৰে। আৰু ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে প্লিজ 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 লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।